রহিমলা ওই কানে না পাতিবা রহিমলা ওই মনে নকরিবা পথাৰত কিৰিলি শুনি এই বেলি বিহুৰে পেপাৰে চেওঁতে মাতিব জমদা কিনিও ৰহিমলা শুনিও নুশুনিবা শুনিও নুশুনিবা সেন্দুৰী আমৰে পৰা ৰহিমলা উৰণিৰ মাজেৰে রহিমলা তরা লই নে সাবা কহিব কপিয়া তরাহে ইমান পরে আপোনালোকে সুগম সংগীতৰ অনুষ্ঠান শুনিলে এয়া আকাশবাণী গুৱাহাটী কেন্দ্ৰ আমাৰ ষ্টুডিঅ'ৰ ঘড়ীত এতিয়া সময় 9:45 আৰু ইয়াৰ লগে লগে আমাৰ পুৱাৰ অনুষ্ঠান ইমানতে সামৰণি পৰিল নমস্কাৰ টেলিগ্ৰামৰ ঠিকনা হ'ব লাগিছিল প্ৰফেসৰ
বিপুল চন্দ্ৰ হাজৰিকা ইয়াৰ ৰেজত বাজানন হাজৰিকা গভৰ্ণমেণ্ট পেঞ্চনাৰ ৱাৰ্ড নম্বৰ আগৰ 2 নিউ অফিচ উজান বজাৰ গুৱাহাটী ইয়াৰ তাই নামৰ মাজত চন্দ্ৰ নাই কেৱল প্ৰফেচাৰ বিপুল হাজৰিকা বিপুলৰ পিছত চন্দ্ৰটো কলৈ গ'ল ফেৰি চন্দ্ৰ এই চন্দ্ৰৰ আৰু এতিয়া কি মূল্য আছে চন্দ্ৰকচোন ইংলেছে ঘৰৰ কিলে তাহানিৰ পৰা ফটো চন্দ্ৰক ৰাহুৱে কিলি আছে এই চন্দ্ৰটোক যেনিবা ৰাহুৱে খালে সেই বুলি টেলিগ্ৰামখন চোৱা কাৰণে এটা ধাপা হেৰি এই চাওকচোন চাওক এই প্ৰফেচাৰ বিপুল হাজৰিকাৰ টেলিগ্ৰাম তেখেতে নাৰাখি হিচাপ চি তৰ্ক ৰাখি থ'লে কি হয় ৰাখি থ'লে কি হয় ৰাখি থ'ব লাগে কি ক'লে এই এখন মাৰফত নহা টেলিগ্ৰাম এখন আনিছে মই এজন ইমান দায়িত্বপূৰ্ণ ব্যক্তি হৈ এইখন ৰাখি থ'ব পাৰোঁনে ৰাম 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 কেলে ৰাখিব দেউতা কেলে ৰাখিব তাকে নাম ভুল ঠিকনা ভুল মই এইখন ৰাখি জেল খাই মৰিম নে নাম ভুল ঠিকনা ভুল কেলে ৰাখিব ঠিক আছে নাৰাখে মোৰ কিটো হ'ব মই ৰিকুৱেষ্ট বুলি অফিচত পঠাই দিম কি ক'লা অফিচত পঠাই দিবা কোনে ৰাখিব লাগে নাম ভুল ঠিকনা ভুল এই ভুল ঠিকনা টেলিগ্ৰাম এখন কোনে ৰাখিব লাগে মই নেৰাখো পঠাই লৈ যোৱা পুৰা দেখিছা একেবাৰে বাৰী পাছ পালে গৈ তেখেতে মাতি লৈ সৰ্বনা হৈছে বুজিছে আপোনাৰ নামত টেলিগ্ৰাম এখন আহিছিলে এই ঠিকনা ভুল বুলি দেউতাই উভতাই পঠিয়ালে দেউতাৰ প্যাৰ ওপৰত নাছিলে চাগৈ ঠিকনা ভুল বুলি সেইকাৰণে উভতাই পঠিয়ালে মোৰ নামত কিবা টেলিগ্ৰাম আছে হয় হয় আছিলে তেখেতে ঠিকনা ভুল কৰিলে নাৰাখিলে বাৰু বাদ দিয়া সেইবোৰ টেলিগ্ৰামখন দিয়া বেয়া নাপাবা বুজিছা নাই কিয় বেয়া পাব বুঢ়া মানুহ কথা অলপ ইদিক বিদিক হ'লেই লেখা পিছে ছাৰ মোৰ পিয়নৰ কাম কৰি ডাঙৰ অভিজ্ঞতা এটা হৈছে কি অভিজ্ঞতা বেয়া নাপায় যদি ছাৰ পেঞ্চন পোৱাৰ পিছত কাকো আৰু নিজৰ ঘৰত থাকিব দিব নালাগে অফিচৰ পৰাও বাঢ়ি ঘৰৰ পৰাও বাঢ়ি তেন্তে ক'ত থাকিব পেঞ্চন পাৰা কিয়নো বুঢ়া হ'লে কুকুৰৰ সাপৰে ধৰে আৰু বুঢ়া হ'লে মানুহৰ পৰকৃতি ধৰে চাবা আকৌ বালিলৈ যি পাত কুকিবলৈ সেই পাত নকবাচোন তেনেদৰে হওঁতে তেওঁ এটা বৰ ডাঙৰ কথাকে কৈছে বুজিছা কি আমাৰ অতীতৰ সেই বানপ্ৰস্থ যুগৰ কথা তেওঁ প্ৰকাৰান্তৰে কৈছে এই হেৰি অসম মেইলত তোমাৰ পেহাদেউৰা আহিব ইয়াত টেলিগ্ৰাম পেহাদেউৰ টেলিগ্ৰাম পিছে এটা লেঠা হ'ল নহয় আকৌ কিহৰ লেঠাখন ওলালে নহয় মানে কলেজত পৰীক্ষা চলি আছে মই সেইখিনি সময়ত আহৰি নহ'ম এই তাতে আকৌ এই বহী পত্ৰবোৰ চোৱা চিতাৰ দায়িত্ব মোৰ ওপৰতেই দিছে পেহাদেউ গুৱাহাটীলৈ এই প্ৰথম আহিছে তেখেতে বা আকৌ আমাৰ ঘৰৰ ঠিকনা জানে নে নেজানে আমাৰ ঘৰ উলিয়াব নোৱাৰিব কেলে আৰু ঠিকনা নজনাকে তোমাৰ টেলিগ্ৰাম দিলে কেনেকৈ উলিয়াব পাৰিব বুজিছা তুমি পেহাদেউৰ কথাটো বুজাই ক'বা তীখৰ গাই এটা কাম কৰিব লাগিব পিছে এটা কাম কৰিব লাগিব বুজিছা আজিৰ পৰা আৰু এই বুবুলক স্কুলত থ'বলৈ তীখৰ গাই যাব নালাগে আনিবও যাব নালাগে আহোঁতেতো সি অকলেই আহে তীখৰ গাই তই এটা কাম কৰিব লাগিব এই পিয়নে ৰাতিপুৱা 9-10 মান বজাতে ডাকবোৰ বিলি কৰে তই সেইখিনি সময়ত আমাৰ পদূলিমুখত ঘূৰা ঘূৰি কৰি থাকিবি আৰু পিয়ন আহিলে আমাৰ নামত অহা চিঠি পত্ৰবোৰ খুজি লবি বুজিছ বুজিছো কি বুজিছ আজিৰ পৰা দেউতাৰ ঠাইত মই ঠিকনা হ'লো হ'ব দেউতা আহিছে কিমান অপেক্ষা কৰিম কিয় মই মেজত দি থৈ আহিছিলো নহয় মেজত এবাৰ
থলি মজিয়া এটা থলি মেজত তামোল খুজিছিলোঁ মই মোক নিদি মেজবা মজিয়া থলে মোক দিয়া হয়নে নেখাওঁ যা আজিৰ পৰা তামোলকে নেখাওঁ দেউতা মই সকলো বুজি পোৱা হৈছোঁ বোৱাৰী সেই পেঞ্চন পোৱাৰ পিছৰে পৰা সকলোৱে মোক অৱহেলা কৰা হৈছে কেইজালিকে পেঞ্চন আনিব যাবা কেৰাণীকেইটাই কেৰাহী কৈয়ে নাচায় বাটে ঘাটে অফিচৰ পিয়নকেইটাই লগ পালে আনফালে মোক ঘূৰাই সিফালে তীখৰেতো ঘৰতে হালৰি কাটি ফুৰা হ'ল বিপুলতো চাহটোকে নেদেখা হ'ল আৰু শেষত তয়ো সলনি হলি বোৱাৰী আগৰ নবোৱাৰীজনী হৈ থকা নাই নতে নবুৰী পুৰণি হলে চবুৰী দেউতা নালাগে নালাগে মোক দেউতা চলাব মই সকলো বুজি পোৱা হৈছোঁ মই তহঁত সকলোৰে চকুৰ কুটা দাঁতৰ ফুল হৈ পৰিছোঁ মই মৰিলে তহঁতে শান্তি পাওঁ নেকি তেনেদৰে নক'ব দেউতা নাই বাবু নাই বচাব এই 10 পয়সা লো আর যা আচ্ছা ঠিক আছে বাবু পুরোপুরি 1.5 রুপিয়া দিয়ে দিয়ে লো যদি 4 অনা লো নহলে যা ঘৰত কোনোবা আছে নেকি মাত দিবচোন এইটো আমাৰ কনাইটিৰ ঘৰ নহয় নে গাৰ ঘৰ বুলিছে কনাইটিৰ আপুনি ঘৰ মানুহে এইটো কনাইটিৰ ঘৰ কোনে ক'লে এইটো কনাইটিৰ ঘৰ বুলি কিয় এইটো হেৰি প্ৰফেচাৰ বিপুল হাজৰিকাৰ ঘৰ নহয় জানো আপুনি কি ধৰণৰ মানুহে এবাৰ সুধিছে এইটো কনাইটিৰ ঘৰ নেকি আকৌ এবাৰ সুধিছে এইটো বিপুল হাজৰিকাৰ ঘৰ নেকি তাতে আপোনাৰ ঘৰ বুলিয়ে নকৈ কেলে এতিয়াতো লেঠাটোৱে ছিগি থাকে
দেখিছোঁ মূৰত ইমান বৈৰাম মথুৰা পাক মৰাৰ কাৰণে আপোনাৰ মগজুৱে কামেই নকৰা হৈছে মই কি ভুল ঠিকনাত আহিলোঁ নেকি আচ্ছা হেৰি বাৰু আপুনি কওকচোন এইটো কাৰ ঘৰ এই আপুনিয়ে কওকচোন আপোনাক কাৰ ঘৰ লাগে আদি পৰিলোঁ আচ্ছা কিয় আমাৰ এই হলগুৰিৰ খাটনিয়াৰৰ ঘৰৰ ছোৱালী এইখন ঘৰলৈকে অনা নাই জানো এইখন ঘৰলৈকে অনা হৈছে নাম কণাইটি সেইটো এইটো হয় তেনেহ'লে এইটো কণাইটিৰ ঘৰ হয় কিয় এইটো কণাইটিৰ ঘৰ নহয় তেনে কিয় নহ'ব আপুনি দেখোন নিজেই স্বীকাৰ কৰিলে এই খাটনিয়াৰৰ ঘৰৰ ছোৱালী অনা বুলি আনিছো যিহেতু এশবাৰ স্বীকাৰ কৰি তেনেহ'লে এইটো কণাইটিৰ ঘৰ নহয় কিয় নহ'ব কিয় হ'ব কিয় নহ'ব কিয় হ'ব কিয় নহ'ব আচ্ছা কণাইটি ইয়াত থাকে নে নাথাকে থাকে তেনেহ'লে থাকিল বুলি এইখন ঘৰ তাইৰ হ'বনে হ'ব নোৱাৰে কিয় নহ'বহে নহ'ব বুলি কৈছো কিয় নোৱাৰে নোৱাৰে বুলিছো নোৱাৰে আপোনাৰ লগত আপোনাক ইমান কৈপতি থাকিবলৈ আপুনি কোনহে আচ্ছা 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 ৰ'বচোন ৰ'ব কথাটো আমি দূৰৰ পৰা ধৰোঁ হা আচ্ছা আপুনি কওকচোন আপুনি কোন আপুনিয়ে নকয় কেলে আপুনি কোন মোৰ ঘৰ নামতিত মই কণাইটিৰ পেহা মোৰো ঘৰ গুৱাহাটীত কয় কণাইটিৰ শহুৰেক আপুনি দেখিছো বৰ ৰসিক মানুহে বৰ ভাল ধেমালিখন কৰিলে দিয়ক মই আৰু ভাবিছিলো কিবা ভুল ঠিকনাতে আহিলো নেকি নহয় এইটো কণাইটিৰে ঘৰ হয় আপুনি কি মানুহে আপুনি দেখোন পঢ়িলে কিয় এইটো কণাইটিৰ ঘৰ নহয় জানো কি একেটা কথাকে পেঘিনিয়ে আছে কোনে ক'লে এইটো কণাইটিৰ ঘৰ বুলি আপুনি দেখোন এই মাত্ৰ স্বীকাৰ কৰিলে কেতিয়া ক'লোনো মই এইটো কণাইটিৰ ঘৰ বুলি আপুনি এটা কাম কৰক বুজিছে আপুনি আমাৰ সেই টাউন মৌজাদাৰৰ ঘৰত গৈ খবৰ কৰক নাইবা আপুনি সেই পৌৰসভাৰ অফিচত গৈ খবৰ কৰক এইখন চহৰত কণাইটিৰ নামত ক'ৰবাত ঘৰ মাটি আছে নে নাই আচ্ছা আপোনাৰ বোৱাৰী কণাইটি থাকে ক'ত ইয়াতে থাকে তেনেহ'লে থাকিল বুলি এইখন ঘৰ তাইৰ হ'বনে এতিয়াতো আপুনিও এইখন ঘৰতে আছে তাৰমানে এইখন ঘৰত কি আপোনাৰ হ'ব নেকি মোৰ কিয় হ'ব হে মোৰ ভতিজী ছোৱালীৰ ঘৰ আৰু সেই অবান্তৰ কথা নক'ব বুজিছে আপোনাৰ এই কথাবোৰ শুনি শুনি মোৰ প্ৰেছাৰ উঠিব ধৰিছে এনেও প্ৰেছাৰ থকা মানুহ হয় বুজিছে আচ্ছা আচ্ছা মইনো আৰু কি অবান্তৰ কথাবোৰ আৰু তৰ্ক নকৰিব আপোনাৰ কথাবোৰ শুনি শুনি নহয় মোৰ মূৰ আচন্দাই কৰিছে বুজিছেনে অলপ সাধাৰণ জ্ঞান নাই সামান্য কথাটোকে বুজি নাপায়নে কি হ'ব যোন মানুহ বোলো বুজাবা আকাৰ উকাৰে আৰু নুবুজ ঠিক কথা আহি সোমালো এই যাত্ৰা পৰৱৰ্তী দিন বাৰ তাৰিখ চোৱাই আহিছিলো মিছা চব মিছা আমাৰ এই নলিনাক্ষ বাবুৰ পুথি পাজি চোৱা এই চব মিছা মূৰৰ চুলিৰ সমান আয়ুস আচ্ছা এই বুঢ়াজনটোৰ শহুৰে নে কিয় হয় পেহাদেউ মই সকলো কথা আৰম্ভৰ পৰা শুনি আছিলো ৰ'বচোন ৰ'ব পেহাদেউ ৰ'ব কি হ'ল আপুনি চোন তেনেই ঘামি জামি গৈছে হাতমুখখন খুলক ৰ'ব দিখৰ গাই দুটা পানী আৰু গামোচা এখন লৈ আহা পেহাদেউ আহক বহি
হ'ব হ'ব ইয়াতে হ'ব ইয়াতে হ'ব আনিছা আনা 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 বুজিছো তেখেতৰ কথা শুনি মই বলিয়া হ'ম বুলি ভাবিছিলো কথা কি কথাৰ বেছ মূৰৰ কিবা গণ্ডগোল আছে নে কিয় একো গণ্ডগোল নাই বৰ সৰল মানুহ বৰ ভাল মানুহ দেখা দিও ভাল মানুহে এনেদৰে একেটা কথাকে পেঘেনিয়াই থাকে নে আচ্ছা তইনো বাৰু শহুৰেৰৰ লগত বলিছ কেনেকৈ ককাই দেখা দিও গলো গুচি দিয়াচোন মই চাহ জলপান কৰি লৈ হ'ব হ'ব চাহ জলপান পিছে পৰে হ'ব বহিব যে পাৰিলো এয়াই বহু আপুনি হ'বলা আইদেউৰ পেহাক মই আইদেউৰ পেহাক কেনেধৰণৰ বা পেহাক আপোন পেহাক আগতীয়াকৈ খবৰ বাতৰি দিয়া নাছিলে নেকি তালিকাৰ এখন পঠিয়াইছিলো কাৰ নামত বা পঠিয়াইছিলে প্ৰফেচাৰ বিপুল হাজৰিকাৰ নামত দেউতাৰ মাৰ্ফত দিয়া নাছিলে হ'বলা প্ৰফেচাৰৰ নামত দিলে নাহে হ'বলা ঠিকনা ভুল ঠিকনা মনে মনে থাকাচোন পেহা এনেই ভাগৰি জাগৰি পৰিছে যোৱা যোৱা তুমি দুখনমান তামোলকে কাটি লৈ আনা গৈ পেহা দিও এনেই ভাগৰ লাগিছে দেই পেহা দিও নালাগে নেকি মই মানে এইখিনিতে পাই গৈছো তই আৰু মোৰ ৰং চাব নালাগে বুজিছ তাতকৈ হোটেল চোটেল যদি এখন আছে ঠিক কৰি দে ৰাতিটো অন্তত শান্তিৰে শুব পাৰি আপুনি হোটেললৈ যাওঁ বুলিয়ে মই যাব দিম নে তইও তাৰ মানে শহুৰেৰ পলিয়া হৈয়ে কথা কৈছ আচ্ছা কলাই কি প্ৰফেচাৰেনো এইবোৰ কি কৰিছে হা এনেই আৰু এই যে সৌফালৰ চৌকিটো দেখোন সৰু হৈছে আৰু আজিকালি আমাৰ গাঁৱতে মানুহে বিজুলী বাতি লগোৱাৰ ব্যৱস্থা কৰিছে প্ৰফেচাৰেনো এইখিনিও কৰিব পৰা নাই নে ৰ'বচোন পেহা দিয়ক মোৰ কথা শুনক আপুনি সেইবোৰ একোই চিন্তা নকৰিব আপুনি এতিয়া দেউতাৰ ওচৰলৈ যাওক কিবা এটা সম্বন্ধ ধৰি মাতিব দেউতাৰ ৰোগৰ ঔষধ এপালি কথাই কথাই আপোনাৰ ঘৰ বৰ ভাল ঘৰ বৰ মজবুত ঘৰ এইদৰে ঘৰটো সলাই দিব সেই একেটা কথাকে ৰেপি থাকিব দেখিব দেউতা আপোনাৰ তেনেই আপোন হৈ পৰিছে এৰিকেই নিদিয়া হ'ব আপোনাৰ মই তাৰমানে আকৌ ভাও দিব লাগিব আপুনিতো ভাওনা কৰি কৰি এইখিনি পালেহি আকৌ এবাৰ ভাওনা কৰি চাওক আচলতে কি জানেনে পেহা দিয়ক দেউতা দেখাতহে কঠিন যেন লাগে আচলতে বৰ ভাল মানুহ বৰ উদাৰ প্ৰকৃতিৰ লোক পেহা দিয়ক আমাৰ মা দেউতাহঁতচোন কিমান মা বাতৰিকে নোপোৱা মই তহঁতৰ ঘৰলৈ গৈছিলোঁ আছে ঘৰৰ আটাইকেইজন মানুহ ভালেই আছে দেউতাৰে বোলে কিবা প্ৰশ্নৰ উত্তৰ সুধি প্ৰফেচাৰলৈ এখন চিঠি দিছিল তহঁতে বোলে তাৰ উত্তৰেই নিদিলি তহঁতে চিঠি এখন পাইছে
দৰেই নাই এইবাৰ মোৰ হাতত এখন চিঠি লিখি পঠিয়াব কৈছে ক'তা তেখেতেতো মোৰ দেউতাৰ চিঠি পোৱা বুলি কোৱা নাই আৰু দেউতাৰ চিঠি পালে তেখেতে মোক চিঠি দেখুৱালেহেঁতেন পহুৰে কেনে আৰু কিবা জোৱাই কৰ ঠিকনা ভুল কৰিবনে সেইখিনি দায়িত্ব ৰাখা মনে মনে থাকাচোন দেউতা আহিছে আপুনি ভয় নকৰিব দেই মই কোৱা মতে সকলো কৰি যাব এতিয়া আপুনি মূৰৰ পৰা দৈটো খুলি মহাদেৱ কোন মাথোচোন ধৰিব পৰা নাই মই মহাদেৱ তুমি কাক লাগে কি বিচাৰিছা মই মানে মহাদেৱ হেৰি আপোনাক প্ৰণাম এটা কৰি যাওঁ বুলিহে সোমালো আৰু আচলতে মই একো বিচাৰি অহা নাই মাত্ৰ আপোনাৰ ঘৰটো এবাৰ চাই যাওঁ বুলি সোমালো ঘৰ চাবলৈকে আহিলা সেই কণাইটিৰ বিয়াৰ পিছত মোৰ পৰিবাৰে এবাৰ কামাখ্যা দৰ্শনৰ কাৰণে গুৱাহাটীলৈ আহিছে তেওঁ উলটি গৈ কেৱল আপোনাৰ ঘৰটোৰ কথাকেই কৈ থাকে কি কয় তোমাৰ পৰিবাৰে কি কয় মোৰ কয় ঘৰটোৰ ৰক্ষাই চাবা নে কাৰিকৰিয়েই চাবা আৰু বেছ মজবুত হৈছে কৈ একেবাৰে উৰকে নপৰে এইবাৰ মই গুৱাহাটীলৈ অহা বুলি জানি মোক এদিন কাম ক্ষতি কৰি হলেও আপোনাৰ এই ঘৰটো চাই যাবলৈ দঢ়াই কৈ পঠিয়াইছে তুমি পিছে মোৰ ঘৰটোকে চাব আহিলানে আইৰ বাৰ্তা গংগাৰ যাত্ৰা মোৰ মানে হাইকোৰ্টত কাম এটাও আছে পিছে তুমিনো ক'ত মই মানে নামতিৰ কণাইটিৰ পেহাক কণাইটিৰ পেহাক অথনি কণাইটিৰ পেহাক বুলি মানুহ এজন আহিছিল তুমি আহিছিলা নেকি মই ক'ত আহিলো মই দেখোন এই মাত্ৰ সোমালোহিহে কণাইটিৰ পেহাক বুলি কোনোবা এজন আহিছিল তোমাৰ নামটো পিছে মোৰ নামটো অখিল নাৰায়ণ দত্ত এই কণাইটিৰ গাঁৱৰ সম্বন্ধীয় পেহাক এজন গুৱাহাটীলৈ আহিছে হয় মূৰত এটা পাগুৰি তেওঁৱে আহিছিল চাগে ইয়ালৈ আচ্ছা এই তেওঁনো পিছে গ'ল কলৈ মই কি খবৰ ৰাখিছো কৰ মানুহ কলৈ যায় পিছে এইজন মানুহ কিন্তু লায়কৰ নহয় দেই কথাৰ লাগ বানেই নাই মূৰত অকল বৈৰাম মুঠুৰা পাকটো মূৰত এটা ডাঙৰ পাগুৰি মাৰিলেই নহ'ব নহয় তাত মগজু থাকিব লাগিব তাত মগজুৰ পচেই নাই কেনে গোবৰ বুজিছা যাওঁ এইফালে আছো না বৰ আপোন
মানুহ আহিছে দেউতা ঐ তোৰ পেহাদেউ আহিছে ইস পেহাদেউ দেখোন কেতিয়া আহিলে এইমাত্ৰ সোমালো পিছে কৰ কথা পাতি থাকিবি এতিয়া চাহ থাকৰ কিবা ব্যৱস্থা কৰ নালাগে মহাদেউ মোৰ কথা ইমান চিন্তা কৰিব নালাগে আপোনাৰ ঘৰটোৰ কথাই সুকীয়া দিয়কচোন সোমোৱাৰ লগে লগে একেবাৰে মন চুৰ পৰি গৈছে নহয় হয়নে সঁচাই কিন্তু মহাদেউ আপোনাৰ ঘৰটো কিন্তু এটা সুন্দৰ ঘৰ আপোনাৰ ঘৰটো কিন্তু এটা ঘৰ চহৰত কিমান ডাঙৰ এটাৰ পিছত এটাকৈ ঘৰ উঠিছে আপোনাৰ এই ঘৰটো সেই এটাইও চেল পেলাব এই ঘৰৰ নক্সাই চাব নে কাৰিকৰীয়ে চাব আৰু বেছ আপোনাৰ এই হেৰি মজবুত হৈছে দিয়কচোন এইবোৰ ঘৰৰ নক্সা কোনে কৰিছিল জানা হ'ব আৰু কোনোবা বিলাক আমেৰিকা পাছ কৰা ইঞ্জিনিয়াৰ আমাৰ ইয়াৰ ইঞ্জিনিয়াৰ এনেকুৱা নক্সা বনাব সেই নোৱাৰে কি কৈছা ইঞ্জিনিয়াৰ সিহঁতে কি জানে সিহঁত একোটা ধুৰন্ধৰ এৰ বিলাতলৈ কেলে যাব লাগিছে আমাৰ ডাকৰ বচন কলৈ গ'ল ডাকৰ বচনত লিখা থাকে নহয় দিক পিদিক বুজি সাজিও ঘৰ উৎসাহে চলিবা পাশে নুকু পূবে পশ্চিমে বাহ উত্তৰে ধোঁৱা দক্ষিণে গোৱা দক্ষিণ মুখা ঘৰ সদায় ৰজা আৰু পূব মুখা ঘৰ প্ৰজা এইবোৰ সজা উপদেশ মানি চাওঁচোন মহাদেৱে দেখিছো জানিবলৈ একো বাদেই ৰখা নাই জানিব লাগে বুজিছা এই ঘৰৰ নক্সা মই নিজেই তৈয়াৰ কৰা নিজে আগত থাকি সকলো কাম চাইছো এই যে খুটাবোৰ দেখিছা এয়া পুৰা পুৰত শাল কাঠৰ এই ল বৰাবৰ হৈছে তোমাৰ দুৱাৰ গমাৰি কাঠ গোটেই গমাৰি কাঠ অকাঠি গছ এহাতো নোপোৱা মই দেখিয়েই গম পাইছো নহয় মহাদেউ এই ঘৰটোৰ বয়স কিমান হ'ল জানা এই 10-12 বছৰ কি কোৱা হে তুমিহে কনাইটিৰ পাগুৰি মৰা পেহাটোৰ নিচিনা কথা কৈছা দেখি মাত্ৰ 10-12 বছৰ অহা মাঘ মাহত বুঢ়া 2.5 বছৰ হ'ব যেনে ঘৰ তেনেই আছে একোকে সলাবলগীয়া হোৱা নাই এৰা বহা টকা পইচা ঘৰ কৰিল থাকিলে ঘৰ বনাব পাৰি ঘৰটো ডাঙৰ হ'ব পাৰি কিন্তু মজবুত নহয় বুজিছা এই ঘৰ বনাবলৈ হ'লে মগজু লাগিব বুজিছা আৰু ইয়াৰ কাৰণে ভাবিব লাগিব সঁচাকৈ দে মহাদেউ আপোনাৰ ঘৰটো কিন্তু এটা ঘৰ হৈছে আৰু দেই মহাদেউ হ'ল নেকি কিবা দেখিছে সেই যে বাটৰ কাষৰ কথাটোৰ খিৰিকীখন মই সেইখনৰ কথা কৈছো সেই খিৰিকীখন অলপ সৰু হ'ল নেকি সেইখন মই ইচ্ছা কৰিয়ে সৰুকে সজাইছো বুজিছা সৰু খিৰিকীখন ৰখাৰ এটা কথা আছে মইতো খিৰিকীখন নাৰাখি সৰু ফুটা এটাহে ৰাখিব খুজিছিলো কিয় বা সেইখিনিতেইতো ঘৰ সাজিবলৈ মগজু লাগে বুজিছা মগজু লাগে এই বাটৰ কাষৰ খিৰিকীখন মই ইচ্ছা কৰিয়ে সৰুকে সজাইছো মই ভিতৰত থাকিলে এই কোনো হতশ্ৰী যোৱাই মোক এই ভিতৰত দেখা নাপাব বুজিছা মই কিন্তু সেই খিৰিকীখনেৰে ভিতৰৰ পৰা এই আলি বাটেৰে কিমান টকা পাছ অহা যোৱা কৰে চাই থাকিব পাৰিম বুজিছা
পিছে মহাদেৱ আজিলৈকে মই উঠোহে কিয় এই ক'ত যাবা তেল এখনতে থাকিবগৈ লাগিব আৰু কিয় মোৰ এইহেন এখন ঘৰ থাকোঁতে তুমি হোটেলত যাবা কিয় মোৰ আলহী সকাম কৰি কথা আছে বুজিছা এই একবাৰে বিচনা পত্ৰ নহয় হয় 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 ৰ'বাচোন এই বোৱাৰী তই যে আৰু ৰাখিছে খবৰ বাতৰি ৰাখিছনে নাই তেওঁ যে এতিয়া হোটেলত উঠিব খুলিছে কথাটো জানো ভাল হ'ব জানো কি জান নহামিতি আপোন বুলি আহিছে তোৰ বদনাম হ'ব নে মোৰ বদনাম হ'ব ঘৰৰ ফুটুৱাই বিচনা পত্ৰবোৰ আলহী থকা খালে নিয়াৰ ব্যৱস্থা নিয়াও দেউতা অখিল মহাদেৱ তুমি পিছে এটা বৰ বেয়া কাম কৰিলা নহয় কিবা মহাদেৱ তুমি বাৰু তোমাৰ পৰিয়ালক লগত লৈ নাহিলা দুখী সুখী হিচাপে একেলগে এসাঁজ খালোহেঁতেন আৰু ঘৰ বাৰীবোৰ ভালদৰে চাব পাৰিলাহেঁতেন গুৰুজনাই কৈছেই নহয় অখিল বোলে পুৰুষে তিৰিয়ে শৈবাই দেউতাই ঠিকেই কৈছে পেহাদেউ পেহিদেউকো লগতে লৈ আনিব পাৰিলেহেঁতেন আৰু এই যোৱা মেলি আহোঁতে পেহিদেউৱে পাকে প্ৰতি আমাৰ ঘৰটোকেই বখানি নবখানিব যাৰ নজৰ আছে সি বখানিবই লাগিব সি ঘৰ কি জানে বুজে বখানিবই লাগিব বজাৰ বেয়া এখেত কলেজৰ পৰা অহাই নাই নহয় দেউতা বজাৰলৈ যাব পাৰিবি কিয় নোৱাৰি মাছ আনিব নালাগে ৰ মঙহকে লৈ আহোঁ এই আকৌ যদি পাচি ছাগলীৰ মঙহৰ হয় এইবোৰ একো আনিব নালাগে ভাল চাই পাৰ চৰাই এযোৰ লৈ আহিবি বুজিছ এযোৰ পাৰ চৰাইটো কি মঙহ কৰিব দেউতা তাতকে ভাল চাই হাঁহ এটাকে কেইটা মঙহবোৰ কোনে খায় এইবোৰ একো আনিব নালাগে ভাল চাই পাৰ এযোৰ লৈ আহিবি বুজিছ এই অখিল মই মোৰ কোঠাতে ভালকে বহি ফুট লগাই কথা পাতো বোৱাৰী চাহ মোৰ কোঠালৈকে দেউতা পেহাদেউ এইবোৰত চাহ নধৰে নহয় হয় মোৰলৈকে পঠাবি তেতিয়াহ'লে বলক বলক মহাদেৱ বলক চিঠি দিলে আৰু নাপাম কেলে দেউতাৰ কেৱৰ ওপৰত আছিলে চাগৈ ঠিকনা ভুল বুলি উভতাই পঠিয়াই সেই হৈছে বুইছা কিন্তু এইদৰে এই চিঠি পত্ৰ নোপোৱাটো কিন্তু বৰ বেয়া কথা হৈছে দেই দেউতাহঁততো ভুল বুজাৰ কথাই আৰু এইপিনে যদি এই চৰকাৰী বা বিশ্ববিদ্যালয়ৰ চিঠি আহি উভতি গৈছে তীখৰকে তই পিয়ন অহা চাইছিলি নে নাই বপা দেউতা
বোপা দেউতা মোক এই কামটোৰ পৰা পেঞ্চন দিয়া মোৰ ভুল হৈ যাব কেতিয়াবা আনক বচাবলৈ গৈ যে মৰিব লাগিব এইদৰে আৰু নহ'ব এটা কাম কৰিব লাগিব বুজিছা কি মই চিন্তা কৰি আছো মোৰ নাম লিখা চিঠিৰ বাকচ এটা আমাৰ পদূলি মুখত আঁৰি দিয়া যাওক দেউতাইতো আজিকালি বাহিৰলৈ নোলায় আৰু বাহিৰত চিঠিৰ বাকচটো থাকিলে চকুটো নপৰিব পিয়নে আহি চিঠি দি গ'লে চিঠি আৰু নেহেৰাব বুজিছা আপুনি যি ভাল লেখে কৰক মই হ'লে বিপথে হৈছোঁ আইদেউ বজাৰৰ পইচাটো টিখৰ গাই তই যাব নালাগে মই এটা পাক মাৰি আহোঁ তই আইদেউক সেই পাকঘৰত যোগাযোগ কৰি দিব যা দেউতাই ভাল চাই পাৰ চৰাই এযোৰ আনিব কৈছে অলপ গৰম মছলা লৈ আনিব হ'ব দিয়া মই আহোঁ দিয়া এই আহিয়ে পেহাদাৰক দেখা কৰিম বুলি কওঁ হেৰি এই দেউতাৰ কাৰণে এটা হৰলিক্সৰ বটল লৈ আনিব হ'ব দিয়া বোপা দেউতা ভাল পাৰ চৰাই নাপালে ভাল চাই হাঁহ এটাকে উঠাবা আৰু বোৱাৰীক দে গৈ যা এইবোৰনো কি আনিলে হেৰ গৰু চহৰৰ চোৱা খাই খাই নৰসিংহ চিনি নোপোৱা হলি সেইফালে যে বাৰীত ঠাহ খাই পৰি আছে তাৰে বোলে দুই এডাল চিনি আনি দিওঁ তোৰা কেল নহয় হ'বলা ন আৰু সেইফালে বাৰীখনত গোটেই ফেমিলি লতে আগুৰি সেইবোৰ আনি দিবলৈ তোৰ অলপো আজৰি নাই নহয় কেৱল আলু গুটি চিনি পোৱা হৈছ এপোলা আনিলে দেখোন এই তাৰে এতিয়া এগোচাৰ ৰস উলিয়াই তাত দুটামান জালুক গুটি দি জোল অকমান কৰিবলৈ দে গৈ যা মাছ আছে যদি পেলাই দিব দি বুজিছ নৰসিংহৰ জোল খালে গাৰ বিষ মৰে তেজ পৰিষ্কাৰ হয় বুজিছ আৰু বাকী থকাখিনি শুকুৱাই গুৰি কৰি টেকেলি এটাত সোমাই থব বৰ আপুৰুগীয়া বস্তু লাগ বুলিলে পাবলৈ নাই পিছে দেউতা আইদেউৰ কিজানি ৰন্ধা বঢ়া আজি দেওবাৰ নহয় আজি বোপা দেউতাই বৰাৰ পুৱাই বজাৰলৈ গ'ল ছাগলী মঙহ আনিবলৈ দেওবাৰ হ'লে তহঁতে ছাগলীৰ মঙহ খাব লাগে তহঁতবোৰ চাহা বুলি বুজিছ চাহাবে দেওবাৰটো ৰাখিছিলে গীৰ্জাত প্ৰাৰ্থনা কৰিবলৈ আৰু তহঁতে ছাগলীৰ মঙহ কিনি আৰু কৰিছা এইবোৰ কোনে নোপোৱা হলো এই কি ভেবা লাগি থৈ আছ এটি আইদেউক মাত হৈ যা মাহেকে সপ্তাহে বোলে অলপ বন পাচলিৰ আঞ্জা ৰান্ধো নাই কচু ঢেকীয়া ঔটেঙা খাৰ খাৰলি এইবোৰ গোন্ধকে নোপোৱা হ'ল কেৱল দাইল মছলা দিয়া ভাজি আকৌহে দেওবাৰ পৰিলেতো গৰম মছলাৰে ছাগলীৰ মঙহ আছে পথাৰে খুৱাইছ নে পাঠিৰে খুৱাইছ সকলো খেলি দেউতাই বিচাৰিছিলে হেনো বোৱাৰী মাছ অনা নাই হবলা নাই মঙহ ৰান্ধিছ দেওবাৰৰ দিনা দেওবাৰৰ দিনা মঙহ খালে পুণ্য হয় নহয় পিছে পথাৰ নে পাঠি কেলে পাঠিৰ হ'ব
তেখেতে আগত থাকিয়ে কটাই আনিছো হয় আগত থাকি কটাই আনিছো আগত থাকি ৰন্ধাই নানিলে কিয় আৰু জুতি লাগিলেহেঁতেন আৰু বোৱাৰী দুই এক দেওবাৰে মঙহ নেখালে নহয় নেকি মই পুতেকক কওঁ বাৰু কথাটো এই নৰসিংহখিনি লৈ যা ভালকে জোল বলপ বনাবি বুজিছ জালুক বুটি দিবি এই আলু শিকো দিবি বুজিছনে নৰসিংহৰ জোল খালে গাৰ বিষ নাইকিয়া হয় আইদেউ আজি দেখোন ভাজি ভুজা কেইবাখনো হ'ল তাৰ মানে আজি আৰু নেৰান্ধ মই আগকেইটা চিন্তেই গাটো চুবাইছি নহ'লে এইহে নাচোৰ এটা খাওঁনে কথাতে আছে নহয় ভবা কথা নহয় সিদ্ধি পাত্ৰত আছে কোনা পিঠি নালাগে নালাগে ৰান্ধিব বুজিছ মই ছাগলীৰ মঙহো নেখাওঁ নৰসিংহৰ জোলো নেখাওঁ মই সুদা ভাতে খাম লুম তেলেৰে ভাত খাম এই গৰু কি চাই আছ এই পুৰণি জাবৰত তোমাক পেলাই দে যা মইনো নেৰান্ধো বুলিলো কেতিয়া কিহৰ কাই পাতখিনি লৈ ভিতৰলৈ বোলা এই দেউতাই নোৱাৰাখিনি মোকে চেলেকিবলৈ দিব নহয় দেউতা ভাপা মোৰ কোঠালৈকে লৈ আহ বলো আইডিয়া আছে নে আইডিয়া আছে নে বাপুজি আইডিয়া আছে নে মাতা 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 বহি মাতা 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 আইডিয়া মাতা আইডিয়া নিমা কমিয়া বাপুজি আহিছে মাতা কি আছা মানে আছো বাপুজি দেখোন হয় হয় বিয়াত পাতিবলৈ আহিলো আইডিয়া তাৰ বিয়া কিয় ফুকনৰ ঘৰত বিয়াৰ কথা শুনা নাই জানো বৰ ল'ৰাইতো বিজাতি এজনী আনি ঘৰ সোমোৱালি সেই নহয় কেঁচাৰী কিবা ৰেজিষ্টাৰী বিয়া পাতি এইবাৰ কিন্তু মাক দেউতাকে মাজু ল'ৰালৈ নিজে ছোৱালী চাই পচন্দ গোটেই হ'লে বৰ হাউচ কৰি বিয়া পাতিছে দেই হয়নে পইচাহে যিখন ৰভা চালি দিছে আমাৰ দুখন বিহুৰ গাঁৱৰ ৰাইজ ইমূৰৰ পৰা সিমূৰলৈকে মনিবকেই নোৱাৰি কৈছাহে আকৌ যে ৰভা কল সজাইছে নহয় আইদেউ কৃষ্ণ কৃষ্ণ গধূলি লাইট জ্বলালে আইদেউ চাবলগীয়া হয় আৰু যেন ইন্দ্ৰপুৰী উঠতে আইদেউ কৈছো নহয় এই ৰভা সজাবলৈকে কলিকতাৰ পৰা 12-16জন মানুহ আনিছিল হয় পিছত ফুকনৰ মনটো বৰ ডাঙৰ দেই দুজনীয়েতো আজি সেই এমাহ আগতে আহিছে পিছত ডাঙৰজনীহে আহি পোৱাহি নাই দেখোন সৰুজনীয়ে আজি সেই এমাহ আগৰে পৰাই জোৰণৰ বস্তু গোটাই কলিকতালৈ উৰাজাহাজেৰে নাকো মাৰিয়ে আছে তাকেই নকলো নেকি কত ধৰণৰ গহনা কত ফেশ্বনৰ শাৰী মেখেলা চাদৰ কি ধৰণৰ সাজ পাৰ কৈছ নহয় আইদেউ অকল জোৰণৰ বস্তু নিবলৈকে কৈছা অকল জোৰণৰ বস্তু নিবলৈকে হ'লেও কমেও 2-4খন মটৰ গাড়ী আৰু আমাৰ সেই অসমীয়াৰ ৰিহা মেখেলা সেইবোৰ কৰি পিনিৰে কৰাইছে পিছে সেইবোৰৰ কথা হ'লে শুনা নাই দেই আৰু অসমীয়াহে গেজেৰা ঢোলবিৰি সেইবোৰ এইবোৰ কৰা নাই যেন লাগিছে ৰ'বাচোন ককাই মিছা মিছা কথা উঠি নাথাকিবাচোন বাপুতি অলপ বহাচোন দেই মই জোলখন নমাই থৈ আহোঁ তোমাৰ মুখত বিয়াৰ আয়োজনৰ কথা শুনি একেবাৰে চাওঁ চাওঁ লাগিছে যাব আইদেউ যাব গধূলি সেইবোৰ চাবলৈকে হোটেলি চোৱা মানুহৰ দৰে আইসকলৰ ঘৰত বহি আহি আছে যাব ফুৰা চলিৰে গৈ এমাক আহি আহিব বাৰু বহা দেই
বিয়া জা জলপান চাগে শকতে হ'ব কি কোৱা হে কি কোৱা লুচি দালি তৰকাৰী অম্বল দৈ এইবোৰ যোনে যি খাই সেইবোৰতো আছেই তাৰোপৰি তোমাৰ সেই মিঠাই বনোৱা কাৰিকৰ কলিকতাৰ পৰা আনিছে হয় এতিয়াৰ পৰা চাদৰ পাত চলি বাপুতি তুমি চাগে ঘৰ বাৰী এৰি তাতেই সত্ৰ পাতিছা এমাহৰ পৰাই এমাহৰ পৰা মানুহ মাতিয়ে শেষ কৰিব পৰা নাই আঁঠুৰ জৰা লৰি গৈছে বুজিছা দূৰৰ খিনি শেষ কৰি কালিৰ পৰাহে ওচৰৰ খিনি ধৰিছো বিয়াত বোলে তোমাৰ কলিকতাৰ পৰা মিলিটাৰী বেণ্ড পাৰ্টি আহিব হে ডাঙৰ মানুহৰ বিয়াত হেনো মংগলা মুখত টেকেলা ৰাখে যাকে তাকে হেনো সোমাবকে নিদিয়ে নিমন্ত্ৰণ কৰি অনা মানুহক তোমাক এই বাটত ৰখাব বাপুতি দেখোন হয় দেউতা পিছে আজি কাৰ হাজিৰা মাৰিছে ফুকনৰ ঘৰৰ বিয়া দেউতা হয় ল'ৰাৰ নে ছোৱালী মাজুতি ল'ৰা এই ডাঙৰটোৱেতো কেঁচাইতে বিয়াখন পাতিলে হয় এইবাৰ কিন্তু ফুকননীয়ে নিজে ছোৱালী চাই মাজুতি ল'ৰালৈ বিয়া পাতিছে হয় নেকি পিছে ছোৱালীৰ ঘৰ ক'ত ছোৱালীৰ ঘৰ দেউতা শিৱসাগৰত পিছে সেই কন্যাদান কৰিব আমাৰ এই চানমাৰীৰ মমায়েকৰ বঙলাৰ পৰাই ইমানখিনি ভটিয়ালে যেতিয়া ফুকনৰ ঘৰৰ পৰাই বিয়াখন নাপাতিলে গেলে একেখিনি জলপানেৰে একেখন ৰভাতে কামটো সমাধা হ'লহেঁতেন বাপুতি মই কিন্তু এইবোৰ একেবাৰে পচন্দ নকৰোঁ বুজিছা পিতৃ মাতৃৰ ঘাই ভিতাৰ পৰাই কন্যাদান হ'ব লাগে এয়া আমাৰ সাতাম পুৰুষীয়া দস্তুৰ পিছে বিয়াখন কেতিয়াকে শুকুৰবাৰে বিয়ালৈ হেনো দেউতা কলিকতাৰ পৰা পকা মিঠাই কৰা কাৰিকৰ আনিব মনে থাক কিন্তু জলপানৰ কথা শুনিলে তাৰ একেবাৰে জিভাৰ পানী পঢ়ো বাপুতি পিছে জোৰণ কেতিয়াকে একেদিনাই দেউতা জোৰণৰ বিয়াও ফাটি মাৰি সুৰুকাত ভৰাব খুজিছে হয় মানে আজিকালি এইবিলাক বস্তু চলিছে দেউতা চলিছে বুলিলে চলিব দিবানে আমাৰ জানো ৰীতি নীতি নিজা পৰম্পৰা এটা নাই আজিকালি বহুত ধৰণেই চলে যেনে মালা বদল ৰেজিষ্টাৰী স্কুটাৰী কি ক'লে দেউতা কি ক'লে কিছ 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 এই যে ফটফটিৰ পিছফালে কইনা সাজি বহে তাৰ পিছত যে লৈ যায় হৈয়ে গ'ল বিয়া শুনিলে নহয় কইনা বোলে একেবাৰে শিৱসাগৰৰ পৰা চান মাৰি পালে তাতে কইনা সাজি কাচি দৰাক বিয়াখন পাতি লৈ নাযায় কেলে দেউতাই এটা সচ কথাকেই কৈছে ক'লেনো কি হ'ব শুনে শুনে আজিকালি আৰু সচ কথা শুনা মানুহ আছে কোন দেউতা ফুকনৰ ঘৰৰ নিমন্ত্ৰণী এইটো বটালৈ বিয়া মাতিবলৈ আহিছা তামোল পাণ কেইটাৰ মোক কেইটা দেখোন ভালকে চিকুনোৱা নাই পাণখনো দেখোন ফেলেঙিৰ হাৰৰ পৰা নোযোৱা নোমোচাকে পঠাইছে তোৰ বিয়াখন পাতিছে বিয়া পিছে নিমন্ত্ৰণী চিঠিত কাৰ নাম আছে আজিকালি এই নিমন্ত্ৰণী চিঠিত নাম নাথাকে নহয় দেউতা দিনবাৰ জানিবলৈকেহে দিয়ে এখন চিঠিকে সকলোকে পঢ়ুৱাইছে হয় নেকি তাতকে মই এটা সহজ উপায় দিওঁ সেইটোকে কৰা হেঁপা ঢোল এটা কোবাই আলি বাটে চিঠিখন পঢ়ি নোযোৱা কিয় এতিয়াহে মানুহৰ ঘৰে ঘৰে কষ্ট কৰাৰ কি ফাইদা আছে
মাতি বিয়াতনো মাতিলা কাক বিয়াত মানে দেউতা হে আপোনাৰ ঘৰত মানে আপোনাৰ বোৱাৰী নাতি নাতিনী মনে থাকছো আপোনালোকৰ ঘৰ মানে ফৰ্দি আনিছা ফৰ্দি আনিছো দেউতা ফৰ্দি আনিছো ফৰ্দি এখন ফৰ্দিত আমাৰ কাম আছে নে নাই দেউতা ফৰ্দি এখন নোহোৱাকৈ ইমান দায়িত্বপূৰ্ণ কাম এটা কৰিব পাৰিনে ফৰ্দি আছে দেউতা ফৰ্দিখনকে শুনো ফৰ্দি আছে এইখন ফৰ্দি দেউতা এইখন মাতাচোন মাতিম মানে দেউতা এই গোটেই ফৰ্দিখন মতাৰ কথা কৈছে নে অকল আমাৰ চুবুৰীটোৰ নামখিনি মাতিলেই হ'ব আমাৰ চুবুৰীখিনিকে মাতা আমাৰ চুবুৰীটোৰ শুনিব দেউতা সূৰ্যৰাম দাস দাৰোগাৰ ঘৰ হৰকান্ত শৰ্মা কেৰাণীৰ ঘৰ মহিকান্ত বৰা পেছকাৰৰ ঘৰ মুকুন্দৰাম বৰুৱা ঠিকাদাৰৰ ঘৰ মাজতে বিনন্দ বৰুৱা ক'ত গ'ল দেহান্তৰী হ'ল অপূৰ্বৰাম চৌধুৰী উকিলৰ ঘৰ বিপুল হাজৰিকা প্ৰফেচাৰৰ ঘৰ কৈছে নহয় আপোনালোকৰ নাম ফৰ্দি বাদ কৰিব পাৰে আছে বাপুতে কোন হাজৰিকাৰ ঘৰ বুলি ক'লা বিপুল হাজৰিকাৰ ঘৰ বিপুল হাজৰিকাৰ ঘৰ গোপাল নাম বিপুল হাজৰিকা নহয় নেকি কিয় গজানন হাজৰিকা মৰিল নেকি গছতকে গজালি ডাঙৰ হ'ল নেকি নহয় দেউতা মানে মোক যিমতে ফৰ্দি দিছে মই সেইমতেহে আহিছো মোৰ জগৰ নধৰিব দেউতা তোমাৰ জগৰ ক'ত তুমি হাজিৰা কৰা মানুহ এই তামোল পাণখিনি য'তে ত'তে ছটিয়াই ফৰ্দিখন উভতাই দিব পাৰিলে তোমাৰ হাজিৰা গতি কিন্তু ফুকন তেওঁতো জনা শুনা মানুহ হয় এইখন ফৰ্দি কৰিছে গ'ল ৰীতি নীতি সকলো গ'ল এই কেনিহান পতালৈ বিয়া মাতিবলৈ আহিছে তামোল কেইটাও ভালদৰে চিকুলোৱা নাই ঘৰৰ মানুহ এজনো লগত নাই বিয়া পাতে ফৰ্দি ফুল বুলি ক'বা বেদ দস্তুৰ মতে বিয়া পাতিব নোৱাৰিলে কেঁচাৰীত বিয়া পাতিব ক'বা বুজিছা খৰচ পাতিও কমিব ৰীতি নীতি পালন কৰাৰো কোনো প্ৰয়োজন নহ'ব বাপুতে এই তামোল পাণ উভতাই লৈ যোৱা মুকলক ক'বা এই ফৰ্দি ফুল হ'ব দেউতা বিয়া পাত সভা পাতি থাক কিন্তু এনেকে লোকক অপমান কৰিবলৈ যাওঁ কিয় বাপুতিয়া ফুকনৰ ঘৰৰ বিয়া মাতিবলৈ আহিছিল পাণ তামোল উভতাই দিছো ফুল ফৰ্দি এখন দি হাজিৰা খোৱা মানুহ পঠিয়াই বিয়া পাতি পাৰ মানুহ ওলাবলৈ আহিছিল ঠিক কৰিছে দেউতা এইবিলাক কাবত গজা মানুহ সঁচা কথা খোলোচাকৈ ক'ব লাগে মুখত এটা পেটত এটা দস্তুৰ ভাল নহয় এই আপোচ কৰি কৰিয়ে এই অসমীয়া জাতিটো ৰখাতলৈ গৈছে মই ভুল দেখি সহ্য কৰি থকা মানুহ মই নহয় মই ছখন মুখেৰে কথা চপোৱা গজানন হাজৰিকা নহওঁ মই এক মুখৰ এক কথাৰ গজানন হাজৰিকা
ঘৰটো অলপ সাৰি পুচি থবা দেই আৰু আলহী কোঠাটো অকণমান সাৰি থবা এক দণ্ড কাল অকণমান দীঘল হৈ ল'ব পাৰিলে একেবাৰেখিনি কাম শেষ কৰিব চিন্তা কৰিব নালাগে বাৰু বাৰু দেউতাক পিছে থকা দিলানে দিলোঁ দেউতা একদম আৰাম কৰি আছে কোনো চিন্তা কৰিব নালাগে নিজৰ ল'ৰা দিয়ে কিনে থিয় থিয় ৰাখিবলৈ কৈছে তাৰ আগলৈ কুচিয়া নাই
নালাগে ময়ো আৰু কাৰো কথা কেতিয়াও নাভাবো নিজৰ মতে চলিবি দেখাও আজিৰ পৰা মই ভাত পানী নাখাওঁ এনে ল'ৰা মৰি গ'লে ভাল আছে ঘৰখনৰ একেবাৰে শান্তি নোহোৱা হৈ দিছে ক'ত গ'লে বুবুল আই বুবুল এইফালে আছে মোৰ মেজতে মূৰত দিয়া তেলটো আছে অকণমান আনি মূৰত দিছোঁ চকুৰে কিবা ধোঁৱা ধোঁৱা দেখা পাইছোঁ প্ৰেছাৰ বাঢ়িছে যেনকে পাইছোঁ কি দিনকাল আহিল পিছে তুমিহে দুপৰীয়া শাক খাই কলৈ ঢাপলি মেলিলা তোমাক বিচাৰিছিলোঁ বোৱাৰীয়ে ক'লে বাহিৰলৈ ওলাই গুচাবলৈ ইমান দিনে কামতে ব্যস্ত থাকিলোঁ আজি অলপ আঁতৰি পাই ভাবিলোঁ গুৱাহাটী নগৰখন অলপমান চাই আহিলোঁ ভগৱান গুৱাহাটী নগৰখন যে ইমান বাঢ়িছে তেনেখিলেতো বিশ্বাসেই কৰিব নোৱাৰি গুৱাহাটী নগৰৰ কথা কৈছা ভাদৰ কলিকে ভাললৈকে লগা নাই সি নৰকত প্ৰতিগত হ'ব চাবা মহাদেৱ কাইলৈ যোৱাৰ পাছতে মই ঘৰলৈ উভতি যাম বুলি ভাবিছোঁ কিয় এই তোমাৰ কাম কাজৰ লেঠাবোৰ মৰি যায় এক প্ৰকাৰ ক'ত লাগিছে আজি এসপ্তাহেই হ'ল নহয় আপোনাৰ লগত আৰু কিমান আমনি দিম সি আমনি দিয়া কথা কৈছে মোৰ সেইখন ঘৰত তোমাৰ নিচিনা 10 গণ্ডা আলহীক ৰাখিলেও একো আমনি নহয় নিজৰ দৰে আছে খাইছা পইচা পদবাসটো একো নাই পিছে অখিল তুমি বাৰু ঘৰ বাৰীবোৰ ভালদৰে চালানে চালো মহাদেৱ কৰাই কি আৰু প্ৰফেচাৰে মোক আপোনাৰ ঘৰ বাৰী গোটেই তন্নকৈ দেখুৱাই দিছে নহয় সিহঁতে মোক মোৰ ঘৰ বাৰী তোমাক কি দেখুৱাব আছে সিহঁতে বাৰু মোৰ ঘৰখনত কেতিয়াবা গজালডাল মাৰি পাইছিলে নে বাৰীখনত কেতিয়াবা জলকীয়া এডাল ৰুই পাইছিলে সিহঁতে তোক যি ক'বলৈ কৈছিলোঁ তাকে ক কবি নে নকওঁ ক নেখাওঁ যা মই ভাত তাতে তোৰ কি হ'ল ককাৰে ভাত খাই নে নাখায় তোৰ তাৰ কি হ'ল তোক যি ক'বলৈ কৈছোঁ তাকে ক আৰু কেতিয়া এনে কথা নকওঁ বুলি ক নকওঁ এইটো কাৰ ঘৰ কাৰ বুলি ক'লে আৰু কবি নে নকওঁ ক ককাৰক কৈছিলোঁ নহয় ক নকওঁতো বুবুলে হ'বলা এইটো তাৰ ঘৰ বুলি কৈছিল হেৰৌ এইটো ককাৰৰ ঘৰ তোৰো নহয় মাৰো নহয় আৰু বাপেৰৰো নহয় বাপেৰে পাৰে যদি এনেকুৱা এটা ঘৰ সাজি দেখুৱাওকচোন মহাদেৱ অস্থিৰ পিছলে বা সঞ্চলৰো পুৰে নাও সৰু ল'ৰা জিভা পিছল খাই কিবা এটা কৈছে তাকে আপুনি ৰোগ ধৰি নাথাকিব মইনো আৰু এইখিনি কথাতে ধৰি থাকিম নে এইফালে বোৱাৰী বুবুলৰ মুখখন দেখোন তেনে শুকাই গৈছে মোৰ মেজতে হৰলিক্স বটল আছে তাৰে ভালকে গুলি এগিলাচ খাব দিবি বংশৰ ভৱিষ্যত ভালকে সাৰ পানী দি ৰাখিলেহে অকিল কি কোৱা
মহাদেৱ আপোনাৰ মতৰ ওপৰত আৰু মাত মতাৰ কোনো নাথাকেনে তুমি পিছে কাইলে যাবলৈকে ওলালা হয় মহাদেৱ মই ইতিমধ্যে বাছৰ টিকট কাটিয়েই আনি ৰাতিপুৱা 6:45 বজাতেই বাছ এৰিব বৰ ততাতৈয়াকৈ টিকট কৰিলা নহয় বাৰু ব'লা এতিয়া তোমাক মই মোৰ ঘৰ বাৰীখন ভালদৰে দেখুৱাম অখিল তুমি বাৰু মোৰ ঘৰৰ নক্সাখন কৰি ল'লা নে নাই কৰিছো মোটামুটিভাৱে মনতে পাগলি লৈছো আৰু নহয় বুজিছা বৰ কামৰ মানুহ নহয় তুমিও মুৰুকত সকলো পাহৰি যাবা মোৰ আলমাৰিতে পুৰণি নক্সা এখন আছে বুজিছা উলিয়াই দিম পঢ়ি ভালদৰে কৰিম এতিয়া মই তোমাৰ মোৰ এই ঘৰৰ সীমা দেখুৱাম এইফালে আহা অখিল যে জামুজোপা দেখিছা দেখিছো এই তাৰ পৰা আৰম্ভ এইখিনিৰ পৰা ঔটেঙা গছজোপা দেখিছা দেখিছো এইফালে এইখিনি মোৰ সন্মুখৰ পিছফালে আহা দেখুৱা তোমাৰ মই বাৰীখনত পুঁজি থেকেৰাৰ পৰা আৰম্ভ কৰি আম কঁঠাল পনিয়ল ৰবাব টেঙা মই দেখিছো লেটেকু তেল লগাইছে আছে এইটো আকৌ বৰ মানুহ কি বিচাৰিছা তাতে মই চৰকাৰী দিয়ক ছাৰ ছাৰ কি ছাৰ চলাবলৈ আহিছা মই তোমাৰ মাষ্টৰ আছিলো নেকি নহয় মহাদেৱ আজিকালি ডাঙৰ মানুহক ছাৰ বুলি কয় কিয় কব তাতে কি কৰিছা মোৰ জেওৰাৰ কামি উঠালিছা নেকি ডাকত অহা চিঠি থৈছো চিঠি থৈছা কিহত থৈছা লেটাৰ বক্সত লেটাৰ বক্স তোমালোকে চৰকাৰী লেটাৰ বক্স আনি নহলা মুখত আনিছা নেকি এইটো চৰকাৰী লেটাৰ বক্স নহয় এইটো বিপুল হাজৰিকাৰ নামৰ লেটাৰ বক্স বিপুল হাজৰিকাৰ নামৰ লেটাৰ বক্স কোনে আনিলে তাত আপোনালোকৰ কোনোবাই আনিছে আমি চৰকাৰী মানুহ চিঠি দিব লাগে চিঠি দিছো সেইবিলাক আমি কি জানো কাণ্ড হব ধৰিছে সি তাৰ নামত লেটাৰ বক্স এইটো তাৰ হক এইটো তাৰ নামত লেটাৰ বক্স কৰাৰ অৰ্থ কি দেখিলা ইহঁতে তলে তলে কিমান বাঢ়ি গৈছে মই জীয়াই থাকোঁতে ইহঁতক অত পালি মই পৰি গ'লে
লেটাৰ বক্সত চিঠি সোমোৱাই আছিল তাকে দেখি মহাদেৱ উত্তাৱল হৈ পৰিল মই ডক্টৰ মাতি আনো বাইদেউ মই ডক্টৰ মাতি আনো নালাগে নালাগে বিপুল ডক্টৰ মাতিব নালাগে মহাদেৱ আৰু নাই দেউতাৰ জীৱটো এখন নিচুকনৰ বাহিৰতে দেহান কৰি দেউতাক ধক না দেউতাক ধক না নিষ্ঠুৰ সময়ে পদাজি ৰুদ্ধ কৰিলে পাহৰণিয়ে দেখো সকলো কাঢ়ি নিলে পৰিৱৰ্তনৰে জীৱন ঠিকনাবিহীন কৰিলে ঠিকনাবিহীন কৰিলে ঠিকনাবিহীন কৰিলে